নমস্কাৰ সকলোকে আজি আকৌ নতুন বিষয় এটা লৈ আহিছো বিষয়টো এনে ধৰণৰ আমাৰ নামঘৰ চামঘৰবিলাকত যেতিয়া মাইকী মানুহবোৰ মানে বহি থাকে মাইকী মানুহবিলাকৰ মাজত খুব কথা ওলাই থাকে তাতে যেনিবা তিনি ধৰণৰ মাইকী মানুহ আছে এতিয়া সেই প্ৰথম স্তৰৰ মহিলাখিনিয়ে খুব কথা পাতি থাকে সেই কথা পাতি থকা মহিলাখিনিয়ে কেনে ধৰণে কথা পাতে সেইটো দেখাবলৈ লৈছো আজি সেই ৰাতিপুৱা ভাতগিটা বনাই সেই আকৌ স্কুললৈ যাব লাগে যে তাৰপৰা ভাতগিটা বনাই লৰালৰি কৰিছোঁ একদম মানে হৈছে ইমান লৰালৰি কৰিছে মানুহটোৱে মই মানে ৰক্ষা নাইকিয়াকৈ বনাব লগা হৈছে আৰু ল'ৰা ছোৱালীকেইটা স্কুল যাব লাগে যে তাৰপৰা ঘৈণীয়েকৰ কথা শুনিছা নাই ঘৈণীয়েক যিখন লেটি পেটীয়া মাজত আৰু যিখন সবনা হ'ল আৰু তাৰপৰা আকৌ সেইদিনাখন পুনেশহঁতৰ ঘৰত আকৌ চুৰ সোমাল নহয় চুৰ সোমাই গোটেই সোপা লৈ গ'ল আকৌ গম পাই নাই গোটেই সোপা লৈ গ'ল আৰু সেই মাইকী মানুহসকলৰ মাজত আকৌ এনেকুৱা এগৰাকী থাকেই যি মানে নিজৰ সন্তানৰ বিষয়ে মানে বহুত ফুটনি মাৰি থাকে ফুটনি নিচিনা সেইকাৰণে সেই দৃশ্যটো কেনেকুৱা হয় তাকে দেখুৱাবলৈ আমি প্ৰয়াস কৰিছোঁ আমাৰ ছোৱালীজনীয়ে আকৌ ধুনীয়াকৈ গান গাবলৈ লৈছে নহয় গম পাই নাই নবৌ আমাৰ ল'ৰাটোকো আকৌ তবলাত দিছোঁ নহয় এইবাৰ পৰীক্ষাও দিব ল'ৰাটোৱে আৰু আমাৰ আকৌ অফিচৰ পৰা এইবিলাক চব কাম বন কৰে মানে আমাৰ ইহঁতকেইটাক পঢ়াই থাকিবলৈ দিয়া সেইকাৰণে আমাৰ ল'ৰাকেইটা চোকা হৈছে আকৌ মই মানে ইহঁতৰ লগতে লাগি থাকোঁ আৰু গম পাইছে নাই আপোনাৰ ল'ৰাটোৰ লগতো অকণমান লাগিব আমি লাগিম ডাঙৰ চাকৰি কৰিবলৈ নহয় ন ইয়াৰ মাজতে আকৌ ছেকেণ্ড স্তৰৰ মাইকী মানুহ যিসকল আছে সেইসকল খুব চটফটি মানে একদম হাঁহি বাগৰি হাঁহিব একেবাৰে মানুহক মাতি একেবাৰে হে হা কৰিব সেইটো ধৰণৰ কেনেকুৱাটো দেখাবলৈ লৈছোঁ জানো কি কালি কি হ'ল গম গোলাপ দা কেতিয়া আহিলে সিদিনাখন গৈছিল নহয় নাপালোঁ আমাৰ কৈ গৈছে যাব আমাৰ ঘৰলৈ যাবচোন হ'ব সেইসকল মাইকী মানুহসকলৰ ভিতৰত এনেকুৱা এগৰাকী বোৱাৰী থাকে মানে আজিকালি মোবাইল ওলোৱাৰ পৰা তেওঁলোক মানে নামঘৰত অনুষ্ঠিত হ'লেও অকল মোবাইলটো লাগি থাকে এতিয়া সেই বোৱাৰীজনীক দেখি পেলাই মোবাইলত ব্যস্ত হৈ থকা বোৱাৰীজনীক দেখি পেলাই বেলেগেনো কেনেকৈ ভাবে আৰু দৃশ্যটো কেনেকুৱা সেয়াকে দেখাবলৈ লৈছোঁ এইজনী যে অকল মোবাইলটোতে আৰু পায় নাম গুণ গাবলৈ আহে হেৰি নাই কিনো চাই থাকা তুমি মোবাইলটোতে অকল বোৱাৰী মানুহজনী হেৰিলৈ আহিছে কিবা এটা কৰিব নোৱাৰে নেকি নাম গুণ গাব নোৱাৰে অকল মোবাইলটোতে যে থাকা আজিকালি আৰু মোবাইলটোহে হয় আমাৰ দিনত আকৌ মোবাইলো নাছিলেই নহয় গম পোৱা নাই মোবাইল নাছিলে আমাৰ সেই খেতি বাতি কৰোঁতে দিন গ'ল আৰু সেইবোৰ একো সময়বোৰ আমি তাঁত বওঁ তাৰপৰা আকৌ আমাৰ খেতিতে যায় সময় এইবোৰত ল'বলৈ সময় নাই এতিয়া আমি মোবাইলত আমি চলাবই নাজানো তাৰপৰা শুনাচোন নহয় ৰ'বচোন আপুনি এই ইম্পৰ্টেণ্ট ৱৰ্ক এটা আহিছে অফিচৰ পৰা আপুনি কিয় ফ্ৰেট কৰি আছে লাগা তুমি মোবাইলটোতে লাগি থাকা এভাগ আছে নামঘৰলৈ আহিছে যেনিবা আশা ভৰসা একো নাই আহিব লাগে আহিছে আৰু বহিব লাগে বহিছে আৰু এনেই আছে আৰু যেন তেনে আহি পেলাই সেইটো কেনেকৈ দেখা সেইটো দেখাবলৈ লৈছোঁ ইমানখিনিতে আজিলৈ আমাৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ দেই ৰাইজ